স্ট্রাগলটো চলিয়ে রাখবো না, গোটেই লাইফটো স্ট্রাগল চলি থাকবো। আর আমি যদি এক্সকিউজ দিবা ধৰো কৰবা লাগে এইটো এনেকে কৰবা লাগিব কথা কিবা কিবি এটা কৰি না বেলেগৰ ওপৰত ডিপেণ্ড হ'ম বা আমাক সোনকালে লাগে ৰিজাল্ট এটা, সোনকালে চাকৰি লাগে বা সোনকালে কিবা এটা লাগে, সোনকালে পইচা লাগে, আমি সব খৰচ দিব লাগিব আৰু সেইখিনিৰ কাৰণে কষ্ট নকৰোঁ। যেন লাইফত কি মজা আছে নাকি? এই জাৰ্ণিটো মজা না যে তোমাৰ হাতত একো নাই আৰু কিবা এটা পাব বুলি তুমি হাতত কৰি আছা, তুমি সদায় কষ্ট কৰি আছা কিবা এটা ডাঙৰ বস্তু পাব। তো এই জাৰ্ণিটো এনজয় কৰা কিয় নাযায়? আমি জাষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ যাম লাইফত। ক'ব আৰু মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, মই হাজিৰা কৰি আছোঁ, কিজানি মই এটা টাইমত ফ্ৰাষ্ট্ৰেটেড হৈ যাম, কিমান আৰু ষ্ট্ৰাগল কৰিছোঁ। কিন্তু যিয়ে নহওক এই ষ্ট্ৰাগলটোৱে দেখোন জীৱন। যদি এই ষ্ট্ৰাগলৰ সময়খিনিয়ে যদি আমি এনজয় নকৰোঁ, মানে ভাল নাপাওঁ, যেন আমি এটা বস্তু পোৱাৰ পাছত এনেও সেই বস্তুটো বেছি নকৰি ভাল লাগেতো। কাৰণ আজি মই বাইকখন চলাই আছোঁ, এই বাইকখনৰ মই যে মোৰ আছে বাইক, সেইটো অনুভৱ মই সদায় এনি টাইম কৰি নাথাকোঁ। মোৰ বাইকখন আছে জাষ্ট ভাল সুবিধা হৈছে, সদায় মই বাইকখন চলাই যাব পাৰোঁ। কিন্তু মই এতিয়া ভাবি থাকোঁ মোৰ এখন বাইক আছে, মই ছাকচেছ। কিন্তু কিছুমান মানুহ সেনেকুৱা আছে যি এখন বাইকৰ কাৰণেও বাইক কিনিবলগীয়া পইচা এটা জমা কৰে, কাম কৰে আৰু কাম কৰি বাইক এখন লৈ, মোবাইল এটা লৈ, আৰু সেই মোবাইলটো মই এনেই পাইছোঁ, এনেই মানে মই কষ্ট নকৰাকৈ পাইছোঁ, দুটা পইচা। গতিকে ছাকচেছটো সেনেকুৱাই দেখোন। তোমাৰ কাৰণে যিটো ছাকচেছ, সেই ছাকচেছটো বেলেগৰ আৰম্ভণি হ'ব পাৰে। এই বেলেগ আছিল বলিউডৰ কিবা এখন মেলত এতিয়া কথা শুনা, ছাকচেছটো তুমি নাপোৱা বস্তু এটা পোৱাৰ পাছত সেই পোৱা ফিলিংটো বেছি নাথাকে। তুমি এডজাষ্ট হৈ লওঁ যে মই এইটো ৰিজাল্ট কৰিছিলোঁ, তো ইয়াতে পাৰ ধৰা দি আছে কেইদিনমান তোমাৰ সেইটো ফিল আহি যায় আৰু তুমি তাতকৈ বেছি কিবা এটা পাৱাৰ কাৰণে আৰু ষ্টাৰ্ট হৈ যাওঁ। সেইটো জীৱন। সেই নতুন বস্তুটো পাবাক লগি আমি যদি আৰু কষ্ট নকৰোঁ, যদি বহি থাকোঁ, তো হয়তো তুমি সেইটো লেভেলতে থাকবা, সেইখিনি বস্তু দিয়ে সন্তুষ্ট হ'বা, আৰু নহ'লে তাত কৰে সেইখিনি বস্তু হেৰুৱাইও দিব পাৰা। লাইফটো সেনেকুৱাই। গতিকে কিবা এটা পাবাক লগি অলপমান জাৰ্ণি থাকে, আৰু সেই জাৰ্ণিটো যিমান পাৰোঁ আমি সহজ কৰবাক লগি ট্ৰাই কৰিব লাগে। সহজ আৰু এনজয় মানে কেৱল নাচ গানা কৰি ফুৰি ফুৰিবি সেইটো নহয় এনজয়। জাষ্ট তোমাৰ জাৰ্ণিটো ভাল পাব লাগে আৰু তুমি এনয়ড নহয়, তুমি এনি টাইম ফ্ৰাষ্ট্ৰেশ্যনত নাথাকা আৰু তুমি কিবা কাম কৰিব লাগে, কামটো কৰছা, তাৰ পৰা এভৰি টাইম যে তুমি সেই কামটোৰ পৰা ৰিজাল্টে পাবা বা তুমি তাৰ পৰা সমান এমাউণ্ট অফ পইচা পাবা, সেইটো কথা নহয়। আজি কৰা কামটোৰ কাৰণে তুমি কিবা শিকছা, সেই শিকাটো কোনোবা একদিন হ'লেও কামত দিব, আজি নিদিব পাৰে। গতিকে এক্সকিউজ, ৰিগ্ৰেট এই বস্তুবিলাক যেতিয়া কমিব আমাৰ লাইফৰ পৰা, তেতিয়া লাইফটো সহজ হৈ যাব সঁচাকৈ।